हेलो एवरीवन वेलकम टू माई अनदर ब्लॉग मैं नेटिव ब्लॉगले आपलोक सकलोके स्वागतम जानाइছোঁ আৰু মোৰ আগৰটো ব্লগ চাইছে যদি গম পাইছে এনেও মই লগৰজনী ঘৰত আছোহি মেৰাপানী আৰু ইয়াতে গুৰু জয়ন্তী হৈছে মানে তো তাতে যাবলৈ ওলাই আহিছোঁ এতিয়া কালি আহিলোঁ মই কালি ব্লগটো চাইছে চাগে আপোনালোকে ইফালে ৰেখেত ৰখি আছে হেল্ল' ए साथी दादी लो कुला बही बोली नेकी सा एया अरे भाइटी এটা আছে কোৱা হাই কৈ দিয়া সৰি মই পিছফালৰ পৰা আহি আছিল যে নেদেখিলোঁ মানে তাৰপিছত আমাৰ ভাইটিকিটা আহি আছিলে তো ভাইটিকিটা মানে এতিয়া আকৌ কি আনিব কৈছে চেলেং কাপোৰ ফাৰ্ষ্ট মানে নলওঁ বুলি ভাবিছিলোঁ তাৰপিছত এতিয়া ভাবিছোঁ লৈ যাওঁ আৰু তাত যদি চবেই লয় কি হ'ব না তেনেকৈ আমাৰ ঘৰত লাগিব ন আমাৰ ঘৰত লাগিব মডাৰ্ণ ছোৱালী আহিলে চেলেং কাপোৰ এখন লৈ আহে নামঘৰলৈ আহিছে তো সেইকাৰণে আনিবলৈ গৈছোঁ এই জহনী টমটমখন এতিয়া আহিব পাৰিছে দেটছ অল ব্লগটো শেষলৈকে চাই থাকিব কিমান জোৰ পাৰোঁ দেখুৱাই গৈ থাকিম আপোনালোকক গম লাগি গৈছে পাইছোঁহি আৰু জাষ্ট 10 মিনিটমান খোজকাঢ়িলে চাগে হয় নাই অ'কে আপোনালোকক দেখাই আছোঁ আৰু পাঠক কাৰ্যালয়ত বিচৰা হৈছে এনেকৈ গোটেই বহুত আগৰ পৰাই এনেকৈ ফ্লেগ লগাই থৈছে কাটিব পইচা লৈ গৈছে ন নামঘৰ ভিতৰত বহিম কেনেকৈ আমি তাকেতো জানো আৰু সৰহ এইখন হৈছে গেট নামঘৰ জিন্তি আহিছে নাই জানো বা আহিছে নাই ওলাই আছে নেকি তৰুণ বিদ্যাৰ্থী মানে প্ৰাৰ্থনা কৰিছিলে যেতিয়া মানে ল'ৰা ছোৱালী যোনটো প্ৰে কৰিছিলে সেইটো প্ৰসাদ মানে আমি লাঠি লগাই পিনে পাইছোঁহি একদম খাবলৈ আৰু ইফালে ভাগৱত শোভাযাত্ৰাৰ কাৰণে সকলো ওলাইছে আৰু এনেকৈ যোনে ভাগৱত লৈ যায় তো তেওঁক এনেকৈ সেৱা কৰিছে পিছে মই এইবোৰ আগত দেখা নাই যিহেতু ইয়াত মই ফাৰ্ষ্ট টাইম আহিছোঁ গুৰু জয়ন্তীত তো সেইকাৰণে আপোনালোককো দেখুৱাই গৈছোঁ কি কি নিয়ম কৰে চাই যাব প্ৰায় আধাখিনি মানুহে ভাগৱত শোভাযাত্ৰাত গৈছে পিছে আমি নগ'লোঁ যিহেতু বহুত ৰ'দ দিছে আৰু মানে বহুত দূৰ যাবগৈ তো সেইকাৰণে আমি নগ'লোঁ নামঘৰতে বহি দিলোঁ মানে তাৰপৰা ঘূৰি অহালৈকে মানুহ আনিছোগে আৰু এয়া হৈছে শোভাযাত্ৰাৰ পৰা সকলো ঘূৰি অহাৰ সময়ত
আৰু ইফালে আমি ঘৰ আহি পাই গ'লোহি আৰু ঘৰ পোৱা মানে প্ৰায় ৰ'ব আপোনালোকক দেখুৱাই দিছোঁ কেইটা বাজিলে প্ৰায় 3টাই বাজিলে চ' আকৌ ৰাতিলৈ যাবলৈ আছেই তো অকণমান শুই লওঁ ৰাতিলৈ যিহেতু আপোনালোকক দেখাব লাগিব চ' এয়া আমাৰ ভাত ৰেডি এইফালে ভাত ভাজি পনীৰ আমাৰ এয়া মাষ্টাৰ চেফে বনাইছে ন বাটাৰ পনীৰ অঁ বাটাৰ পনীৰ তাৰপিছত এইফালে দালি আৰু এয়া আমাৰ মাতাশ্ৰীয়ে বনাইছিলে চববোৰ বনাইছে অকল বাটাৰ পনীৰ এয়া বনাইছে এয়া আমাৰ পিতাশ্ৰী এয়া আমাৰ ভাইটিটো দেখুৱা হাই কৰি দিয়া দেখুৱা আকৌ ফেচটো দেখুৱা তো দ্যাটছ অল মোৰ ব্লগটো শেষলৈকে চোৱাবে বহুত বহুত ধন্যবাদ আৰু মানে ৰাতিলৈ যাবলৈ নহ'লে ৰাতিলৈ প্ৰব্লেম হ'ল সেইকাৰণে ৰাতিলৈ যাবলৈ নহ'লে আৰু এইটো অকণ বেদলা হ'ল মোৰ ত' নেক্সট আকৌ হ'লে মানে আহি যাম আৰু ন নেক্সট ইয়েৰ য়েছ আকৌ নেক্সট